ৰেগিং এক সামাজিক ব্যাধি। কেতিয়াবা যদি কোনোবা এখন কলেজৰ কেতিয়াবা কোনোবা এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰীয়ে এই ৰেগিঙৰ বলি হৈছে। কেতিয়াবা কনিষ্ঠজনে কান্দিছে, কেতিয়াবা জঁপিয়াইছে বিল্ডিঙৰ পৰা, হোষ্টেলৰ ভিতৰত, কেতিয়াবা হোষ্টেলৰ বাহিৰত, কিন্তু ৰেগিং হৈয়ে আছে। ই কেতিয়া শেষ হ'ব, ইয়াৰ অন্ত কি, ইয়াৰ সমাধান কি, হয়তো বহুতে নাজানে বা জানিও ক'ব নিবিচাৰে বা নকয়। কিন্তু আজি আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সকলোকে এই সমাধান সূত্ৰ বিচাৰি আগবঢ়াই লৈ যাম আৰু যিমান পাৰোঁ ইয়াৰ সমাধান আমি বিচাৰিব চেষ্টা কৰিম। আৰু এই সমাধানৰ বাবে আমি আজি অতিথি হিচাপে মাতিছোঁ NSUৰ জিলা সভাপতি জিন্স বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন GS মুন তালুকদাৰ, আৰু ছাত্ৰী নেত্ৰী হিচাপে আমাৰ সৈতে আছে চন্দ্ৰিকা। মই গোটেইকেইটাকে ইয়াত স্বাগতম জনাইছোঁ, আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। ৰেগিং সৰু বা ডাঙৰ পৰ্যায়ত সকলোৱে পাইছে, নোপোৱা বুলি কোনো ক'ব নোৱাৰে, সকলোৰে অভিজ্ঞতাও আছে। মই প্ৰথমতে ৰেগিঙৰ বিষয়ে, সমাধানৰ বিষয়ে বা যিটো আনন্দ শৰ্মাৰ সৈতে হ'ল তাৰ বিষয়ে আমি সেই দিশত যাম। কিন্তু প্ৰথমতে মই সকলোৰে অভিজ্ঞতাটো জানি ল'ম। জিন্সৰ কেনেকুৱা এটা অভিজ্ঞতা বা মুন তালুকদাৰ কেনেকুৱা অভিজ্ঞতা, চন্দ্ৰিকাৰ কেনেকুৱা অভিজ্ঞতা, মই সকলোৰে পৰা জানি ল'ম। প্ৰথমে মই জিন্স তোমাক সুধিছোঁ। পোনপ্ৰথমেতো আমি সকলোৱে আজি আনন্দ শৰ্মাৰ পৰিয়ালক সমবেদনা জনাইছোঁ। আৰু ইয়াৰ লগতে মই এটা কথা ক'বলৈ বিচাৰোঁ, বেছি আগত যোৱালে মই তাৰ আগত ক'ব বিচাৰোঁ যে NSUই কোনো ধৰণৰ ৰেগিঙক তেনেকুৱা ধৰণৰ প্ৰশ্ৰয় নিদিয়ে, বৰ্তমানো দিয়া নাই আৰু ভৱিষ্যতৰ NSUৰ কাৰ্যকৰ্তাসকলে কেতিয়াও ৰেগিঙৰ ধৰা সংস্কৃতিত কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ। দ্বিতীয় কথা যে মই কেতিয়াবা ৰেগিঙৰ সন্মুখীন হৈছোঁ নেকি, তেনেকুৱা ধৰণৰ ৰেগিংটো মই দেখা নাছিলোঁ। যি ধৰণৰ ৰেগিং ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই দেখা পাইছোঁ, তেনেকুৱা ধৰণৰ ৰেগিং মই পোৱা নাছিলোঁ। ধেমালি, হাঁহি ফূৰ্তি, চিনাকি পৰ্ব, এইখিনি ৰেগিং পাইছিলোঁ। আৰু এইখিনি আপোনাৰ এটা জ্যেষ্ঠৰ লগত এটা কনিষ্ঠ এইখিনি চিনাকি বৰ্গ হ'ব লাগে আমিও ভাবোঁ, কাৰণ তেতিয়াহে আপোনাৰ এটা মিলা প্ৰীতি আহিব। যেতিয়া আপুনি এখন মহাবিদ্যালয়ত যাব, বিশ্ববিদ্যালয়ত যাব, আপোনাৰ এটা নিজৰ জ্যেষ্ঠজনৰ লগত যদি আপোনাৰ মিলা প্ৰীতিয়ে নাথাকে, তেতিয়াহ'লে আপুনি আগবাঢ়িবলৈ নোৱাৰিব, আপুনি শিকিবলৈ নোৱাৰিব। আৰু সেইখিনি শিকিবলৈ চিনাকি পূৰ্ব ধেমালি মোক কৈছিলে ছোৱালীটোক মাতগে বা এইটো কাম কৰ বা পানী বটলটো আনি, এইটো সাধাৰণ কথা। এইখিনি আমিও কৰিবলৈ ভাল পাওঁ, বা প্ৰথমবাৰ হিচাপে কৈছোঁ, ছিনিয়ৰে সেইটো কৈছে, আমিও প্ৰথমবাৰ ভাবোঁ যে আজি ৰেগিং কৰিব, কেনেকুৱা ধৰণৰ থাকে, আমাৰো সেইটো অভিজ্ঞতা আমিও হোৱাটো বিচাৰোঁ। কিন্তু এনেকুৱা ৰেগিঙৰ আমি অভিজ্ঞতা বিচাৰোঁ। কিন্তু যিটো ৰেগিং হৈছে ডিব্ৰুগড় বিশ্বত, তেনেকুৱা অভিজ্ঞতা আমাৰ হোৱা নাই, আৰু তেনেকুৱা ঘটনাক মই গৰিহণা জনাওঁ। আৰু মোৰ আপোনাৰ সৈতে কিবা এনেকুৱা হৈছে নেকি? আপুনি যিটো কথা ক'লে ৰেগিঙৰ পৰা এটা অভিজ্ঞতা আৰু এটা ৰেগিঙৰ বৰ্তমানৰ যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং, দুটাৰ মাজত ডিফাৰেঞ্চ আছে। আমাৰ সকলোৰে সৈতে ৰেগিং হয়। যেতিয়া আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আহোঁ, ছেকেণ্ড ইয়াৰৰখিনি ৰেগিং কৰে, কয় যে ধুনীয়া ছোৱালীটোক গোলাপ ফুলটো দিব লাগে। এটা আনন্দৰ মুহূৰ্ত থাকে। আপোনাক কয় যে আপোনাৰ এড্ৰেছটো, ঠিকনাটো শুদ্ধ অসমীয়াত ক'ব লাগে। পিন নম্বৰটোক ডাক সূচনাংক বুলি কয়, আমি পিন নাম্বাৰ বুলি কওঁ আচলতে, তেওঁলোকে নহয় শুদ্ধ অসমীয়াত কোৱা, সেইটো ডাক সূচনাংক বুলি কয়। সেয়া ৰেগিঙত এটা ধেমালি থাকে, জ্যেষ্ঠজনৰ লগত কনিষ্ঠজনৰ ভাতৃত্ববোধ থাকে, চিনাকি থাকে। তেনেধৰণৰ মত বিনিময়, কথা বতৰাক আচলতে ৰেগিং বুলি নকয়। কিন্তু বৰ্তমান সময়ত যিটো বিশ্ববিদ্যালয়ত নিশাৰ আন্ধাৰত হোৱা যিটো অত্যাচাৰ, অমানৱীয় অত্যাচাৰ, এনেধৰণৰ অত্যাচাৰক ৰেগিং বুলি কোৱা হয় মোৰ দৃষ্টিভংগীত। চিনাকি পৰ্ব এটা বেলেগ বস্তু, ৰেগিং এটা বেলেগ বস্তু। হোষ্টেলত যদি চিনাকি পৰ্ব এটা হৈছে, তেনেহ'লে এইটো ৰেগিঙত নপৰে, কাৰণ হোষ্টেল কেতিয়াও হোটেল নহয়। হোটেলত যিদৰে ধৰক আপুনি যদি হোটেলত থাকে, সকলোৰে কোঠাবিলাক বেলেগ বেলেগ, এজনে আনজনক চিনি নাপায়। কিন্তু হোষ্টেল হোৱাৰ লগে লগে কাষৰ ৱালমেটজনৰ যদি কিবা বেমাৰ হৈছে, ৰাতি মেডিচিন আনিব যোৱাটো নিজ ইচ্ছামতে যদি গৈছে, এইটো ভাতৃত্ববোধ। কাৰণ সেই ভাতৃত্ববোধটো আপোনাৰ যেতিয়া বেমাৰ হ'ব, তেওঁ যাব। কাৰণ মধ্যবিত্ত শ্ৰেণীৰ প্ৰায়সমূহ ছাত্ৰ ছাত্ৰীয়ে হোষ্টেলত থাকে। হোষ্টেলত থকাৰ একমাত্ৰ কাৰণ হৈছে বহুতৰে ফাইনেন্সিয়েলি বহুত অসুবিধা থাকে, নহ'লে ভাড়া ৰুমত 5,000 10,000 টকা দি থাকিব পাৰে। কিন্তু হোষ্টেলত থাকে এইবাবেই কাৰণ বহুত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ লোক। কিন্তু তেনেস্থলত যদি ৰেগিঙৰ নিচিনা বৰ্বৰ অত্যাচাৰ হয়, কেতিয়াও গ্ৰহণযোগ্য নহয় শিক্ষিত সমাজৰ বাবে। কিন্তু তাৰোপৰি এইটোও কওঁ যে জ্যেষ্ঠজনে কনিষ্ঠজনক দেখি মাত দিয়াটো, যে কিছুমান হোষ্টেলৰ নিয়ম নীতি থাকে, সেই নিয়ম নীতিৰ কিছুমান ৰুল ৰেগুলেশ্যন নিশ্চিতভাৱে প্ৰয়োজন হয়। যদি মই বিশ্ববিদ্যালয়ত আছিলোঁ, আমাৰ বিশ্ববিদ্যালয়ত নিয়ম আছে যে কনিষ্ঠসকলে আগতে খাব লাগে। যদি এইটোক এটা আপুনি ধৰক হোষ্টেলৰ ৰেগিং বুলি কয়, ৰেগিং নহয়, কাৰণ আমাৰ হোষ্টেলত থাকে 100জন বৰ্ডাৰ, আমাৰ একেলগে বহিব পাৰে 50জনে। সেইকাৰণে 50জনে আগতে খাই ল'ব, কাঁহীখিনি ফ্ৰী হৈ যাব। বা ৰাতিপুৱা আপুনি 7:30 বজাত গা ধুব লাগে, বা চবৰে ৰুল ৰেগুলেশ্যনবিলাক বেলেগ বেলেগ। কাৰণ আমাৰ বাথৰুম আছে 6টা, ষ্টুডেণ্ট আছে 100জন, সকলোৰে ক্লাছ থাকে। সেইকাৰণে জুনিয়ৰখিনি সোনকালে গা ধুই ল'ব। তাতেতো এনেকুৱা আপোনাৰ নহয় যে জুনিয়ৰখিনিয়ে কিয় গা ধুব, ছিনিয়ৰেতো ধুব পাৰে। সেইটোক আপুনি ৰেগিং বুলি ক'ব নোৱাৰে, কিছুমান নিয়ম নীতি আছে। কিন্তু সমান্তৰালভাৱে যে
আপুনি বিভিন্ন কথাক লৈ ৰাজনৈতিকভাৱে অৰাজনৈতিকভাৱে মানসিক অত্যাচাৰ দিয়া কাণ্ড কিন্তু কোনো কাৰণত মানি লোৱা নহয়। মোৰ দৃষ্টিভংগীত আমি ৰেগিং এনেকুৱা ৰেগিং নহয়, কিন্তু ডিপাৰ্টমেণ্টত ছিনিয়ৰ জুনিয়ৰৰ মাজত কথা বতৰা, হোষ্টেলত কথা বতৰা পাইছোঁ, কিন্তু তাৰে পৰা আমাৰ অভিজ্ঞতা হৈছে আৰু অভিজ্ঞতাই নিশ্চিতভাৱে বাস্তৱ জীৱনত অনাগত ভৱিষ্যত আগবঢ়াই যোৱাত প্ৰেৰণা দিয়ে। অ'কে, থেংক ইউ। তো মই এইবাৰ চণ্ডিকাৰ ফালে আহিছোঁ। চণ্ডিকা, তোমাৰ সৈতে এনেকুৱা কিবা অভিজ্ঞতা হৈছিলে নেকি? পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে যিদৰে মুণ্ডাই ক'লে আৰু এওঁ ক'লে যে ৰেগিং আৰু যোনটো ইণ্ট্ৰ' বা চিনাকি পৰ্ব সেই দুয়োটাই পৃথক হয়, দুয়োটাই আমি কেতিয়াও এক কৰিব নোৱাৰোঁ। গতিকে মোৰ জীৱনত এনেকুৱা ধৰণৰ ইণ্ট্ৰ' লোৱা বা এনেকুৱা ধৰণৰ চিনাকি পৰ্ব সন্মুখীন হৈছোঁ, নিশ্চয় হৈছোঁ, কিন্তু তাক আমি ৰেগিং বুলি ক'ব নোৱাৰোঁ। কিন্তু এতিয়া আমি বৰ্তমান যি দেখা গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি ঘটনা ঘটিছে, ৰেগিঙৰ নামত এজন ছাত্ৰৰ এনে অৱস্থা হৈছে, তাক আমি গৰিহণা দিছোঁ। মই এগৰাকী ছাত্ৰী হিচাপে বা ছাত্ৰীৰ প্ৰতিনিধি হিচাপে ক'ব বিচাৰোঁ, তেনে ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। কিন্তু যিটো ইণ্ট্ৰ' বুলি কৈছে বা ছিনিয়ৰ জুনিয়ৰ মাজত যি এটা তেওঁলোকৰ চিনাকি পৰ্ব হয়, সেইটো আচলতে খুবেই প্ৰয়োজনীয়। এখন হোষ্টেল চলাবৰ বাবে বা এটা বণ্ডিং আনিবৰ বাবে সেইটো খুবেই প্ৰয়োজনীয়। যেতিয়া আপুনি গা ধোৱাৰ ক্ষেত্ৰতে হওক বা খোৱাৰ ক্ষেত্ৰতে হওক, জুনিয়ৰ এগৰাকীক যেতিয়া কোৱা হয় যে আপুনি আগতেই কৰিব লাগিব বা এইখিনি আপুনি কৰিব, তাক আমি ৰেগিং বুলি ক'ব নোৱাৰোঁ। বা কিবা কাৰণত আমি ধেমালি পৰ্ব এটাও হ'ব পাৰে, তাক সেইটোৱে আচলতে ছিনিয়ৰ জুনিয়ৰৰ মাজত যি সম্বন্ধ, সেই সম্বন্ধটো আৰু দৃঢ় কৰে। আৰু এখন হোষ্টেলৰ মাজৰ যি ঐক্যতা, সেই ঐক্যতাটো দৃঢ় ৰাখিবৰ বাবে এই ইণ্ট্ৰডাকশ্যন বা এই চিনাকি পৰ্বটো খুবেই প্ৰয়োজনীয় বুলি মই ক'ব বিচাৰোঁ। কিন্তু এই ক্ষেত্ৰতে যিয়ে আচলতে কোনোবাই এজন ব্যক্তিক যদি সেয়াই মানসিক অশান্তি দিছে, সেই এটা কাৰ্য যদি তেওঁক মানসিকভাৱে অশান্ত কৰিছে বা তেওঁক কিবা ফিজিকেলি হাৰ্ম কৰিছে, সেইটোক আমি কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। আমি বেছিভাগটো শুনি থাকোঁ যিমানখিনি হয় ৰেগিং, বেছিভাগৰে ল'ৰা হয়, সৰহসংখ্যক ল'ৰাৰ সৈতে হয়। কিন্তু ছোৱালী বা ছাত্ৰী হিচাপে হয়তো আপোনাৰ সৈতে নহ'ব পাৰে ৰেগিং, কিন্তু যদি আপোনাৰ বান্ধৱীয়ে কয় বা আপোনাৰ জুনিয়ৰ এজনে আহি কয় যে বাইদেউ বা চণ্ডিকা মোৰ লগত এনেকুৱা হৈছে, তেতিয়া আপুনি কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব? হয়, যদি মোৰ কনিষ্ঠ এজনে আহি মোক কয় যে তেওঁৰ সৈতে এনেধৰণৰ ব্যৱহাৰ হৈছে যিয়ে তেওঁক মানসিকভাৱে অশান্ত কৰিছে বা তেওঁক কিবা ফিজিকেলি হাৰ্ম কৰিছে, তেন্তে নিশ্চয় আমাৰ হোষ্টেলৰ কৰ্তৃপক্ষ থাকে, হোষ্টেলৰ ইউনিয়ন বডি থাকে বা এখন কলেজৰ বা ইউনিভাৰ্চিটি ইউনিয়ন বডি থাকে। পোনপ্ৰথমে আমি হোষ্টেলৰ যি কৰ্তৃপক্ষ ৱাৰ্ডেন, তেওঁলোকৰ ওচৰত আমি যাম, যে সেই কমপ্লেইনটো লৈ যাম যে তেওঁ এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু তাৰ পাছতো যদি সেই সন্দৰ্ভত কোনো ধৰণৰ তেওঁলোকে একশ্যন নলয়, তেন্তে আমি ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ ওচৰত যাবলৈ তেওঁলোকৰ ওচৰলৈ যাম বা ইউনিয়ন বডিৰ ওচৰলৈ যাম বা ষ্টুডেণ্ট চাবক দিন থাকে, দিনৰ ওচৰত যাম। যদি তেতিয়াও আমি ইয়াৰ সমাধান বিচাৰি নাপাওঁ, তেন্তে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে একলগ হৈ তাৰ সৈতে মাত মাতিবই লাগিব। আৰু এতিয়া যিহেতু দেখা গৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত যি কাণ্ড হৈ গৈছে, তাতে তেওঁ যেতিয়া তেওঁ ৰেগিঙৰ সন্মুখীন হৈছিল বুলি তেওঁ দিছে, কাগজ পত্ৰ প্ৰেৰণ কৰিছে, সেইখনক গুৰুত্ব সহকাৰে লোৱা নগ'ল, যাৰ কাৰণে আজি এই ঘটনাটো সংঘটিত হ'ল। মানে এডমিনিষ্ট্ৰেশ্যনৰ অলপ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে। হয়, এডমিনিষ্ট্ৰেশ্যনৰ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে, মানে সম্পূৰ্ণৰূপে তেওঁলোকৰ ভুল আছে বুলিয়ে মই ক'ব বিচাৰোঁ। প্ৰথমে হোষ্টেলৰ যি এডমিনিষ্ট্ৰেশ্যন, তেওঁলোকৰ সেইটো ক্ষেত্ৰত তেওঁলোকৰো ভুল আছে। তেওঁলোকে হোষ্টেলৰ ভিতৰতেই যিটো ঘটনা সংঘটিত হৈছিল, সেইটোক তেওঁলোকে ৰখাব নোৱাৰিলে, যাৰ বাবে আজি এইটো ঘটনা হৈছে। গতিকে কোনোবাই যদি এনেধৰণৰ ৰেগিঙৰ সন্মুখীন হয় বা তেওঁলোকে পোনপ্ৰথমে মই ভাবোঁ যে নিজৰ হোষ্টেলৰ যি এডমিনিষ্ট্ৰেশ্যন আছে বা যোনে হোষ্টেল ৱাৰ্ডেন বুলি কওঁ, তেওঁক কমপ্লেইনটো দিয়ক, পোনপ্ৰথমে তেওঁক কমপ্লেইনটো দিয়ক। যদি তেওঁ একশ্যন নলয়, তেন্তে তাৰ ওপৰৰ তেওঁলোকে একশ্যন ল'ব। তাৰ মাজতে মই ৰেগিঙৰ কিছু তথ্য মই পঢ়ি ল'ব খুজিছোঁ দেই গোটেইকেইটাৰ মাজত। 2001 চনত উচ্চ ন্যায়ালয়ে সমগ্ৰ ভাৰততে ৰেগিং নিষিদ্ধ কৰিছিল, কিন্তু ইয়াৰ পিছতো বহু গোচৰ পোৱা হৈছে। একৰ্ডিং টু দ্য ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন ইণ্ডিয়াছ এণ্টি ৰেগিং চেল ডাটা, 511 কমপ্লেইন অফ ৰেগিং ৱেৰ ৰেজিষ্টাৰ্ড ইন ইণ্ডিয়া ইন 2021। এটা বছৰত মাত্ৰ 500 বা 511 ৰেগিঙৰ কেছ ৰেজিষ্টাৰ হৈছে বুলি কৈছে। এইটো সঁচা হ'ব পাৰে নেকি? এইটো কথাটো যেতিয়া অফিচিয়েল ডাটা, বিশ্ববিদ্যালয় অনুদান আয়োগ UGCৰ যিটো UGCক কমপ্লেইন দিয়া হয়, কমপ্লেইনৰ ডাটা। কিন্তু লক্ষণীয় কথাটো হ'ল যে এই কমপ্লেইনকেইটা যদিহে তাৰ তথ্য প্ৰমাণ পাইছে, বহু ক্ষেত্ৰত বিশ্ববিদ্যালয়ত কি হয়, ধৰক এতিয়া আনন্দ শৰ্মাৰ ঘটনাটো, আনন্দ শৰ্মা যিহেতু আমি এণ্টি ৰেগিং কমিটি এখন আছে, আমি যেতিয়া হোষ্টেলত সোমাওঁ আমি এণ্টি ৰেগিং এখন আপুনি ছিগনেচাৰ কৰিব লগা হয়। এতিয়া আপুনি এণ্টি ৰেগিং কমিটি কমপ্লেইন কৰাৰ লগতে তাতে জিলা পৰ্যায়ৰ বিষয়া থাকিব, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ থাকিব, তাতে অধ্যাপক থাকিব, তাতে ওচৰৰ লোকেল গাৰ্জেন থাকিব, এনেধৰণৰ এটা টিমেৰে এটা এণ্টি ৰেগিং কমিটি গঠন হয়। কিন্তু লক্ষণীয় কথাটো হ'ল যে আপোনাৰ ওপৰত ৰেগিং হৈছে বুলি আপুনি কমপ্লেইন কৰিলে, সেই কমপ্লেইনখন সেই কমিটি এটা বহে, কমিটিয়ে তেতিয়া কি কৰে, অন কেমেৰা
ভাষ্যবিলাক লয় যেনেকুৱা ষ্টেটমেণ্টবিলাক লয় যেনে পুলিচে লয় কিন্তু লক্ষণীয় কথাটো হ'ল যদি আপুনি হোষ্টেলত ক'লে যে ৰাতি মোক পিটিছে কিন্তু আপোনাৰ কলিগ যদি থাকে কাষৰ কেইজনে কয় যে ৰাতিটো তেওঁ পিটাই নাছিলে তেওঁ নাছিলেই হোষ্টেলত লগৰ কেইজনে যেতিয়া ষ্টেটমেণ্ট দিব যে এইটো ঘটনা হোৱাই নাছিলে তেনেহ'লে সেই এণ্টি ৰেগিঙৰ কেছটো ভেলিড নহ'ব এনেকুৱা বহুত ঘটনা আছে কাৰণ আমি যিহেতু বহুত বিশ্ববিদ্যালয়ৰ লগত জড়িত ছাত্ৰ বা ছাত্ৰীয়ে কমপ্লেইন কৰে ঠিকেই কিন্তু তাৰ ন্যায় উচিত তদন্ত নহয় আৰু প্ৰকৃত ন্যায় নাপায় আৰক্ষী বিষয়াও তাতে থাকে কিন্তু লক্ষণীয় কথাটো ইভিডেন্স যদি নাথাকে যিজন ল'ৰাই আপোনাক প্ৰহাৰ কৰা বুলি ক'ব তেওঁ হোষ্টেলতে যদি ৰাতি নাই বুলি কৈ দিয়ে তেনেহ'লে এণ্টি ৰেগিং কমিটিয়ে কোনো কাম কৰিব নোৱাৰে নোকোৱা মানুহবোৰ কোন কি ভাবে নোকোৱা মানুহবোৰ আচলতে নোকোৱা মানুহবিলাক হৈছে আপোনাৰ একটো হ'ব হোষ্টেলৰ নিজৰ হয় সহপাঠী হ'ব ভয় ভাবুকিত নক'ব পাৰে আৰু নহ'লে জ্যেষ্ঠসকলৰ সৈতে খুব মধুৰ সম্পৰ্ক দ্বিতীয় কথাটো হ'ল যিটো ৰেগিঙৰ মেইন কাণ্ডবিলাক সংঘটিত হয় ইয়াত হৈছে ছুপাৰ ছিনিয়ৰ ইনভলভ থাকে ছুপাৰ ছিনিয়ৰৰ ওপৰত কোনো ধৰণৰ এণ্টি ৰেগিং কমিটি তাৰ মাজতে কৈছোঁ ছুপাৰ ছিনিয়ৰ শব্দটো অৰ্থটো যদি আমি ৰাইজক জনাব পাৰোঁ আমাৰ দৰ্শক জনাব পাৰোঁ আপুনি যদি চাই ইয়াতে দুই ধৰণৰ ছুপাৰ ছিনিয়ৰ আছে এক হৈছে বিশ্ববিদ্যালয় বা হোষ্টেলৰ ভাল ছুপাৰ ছিনিয়ৰ বুলি ক'ব পাৰি যিসকলে বৰ্তমান সময়ত UPSC APSC উচ্চ পদস্থ বিষয়া ধৰক আমাৰ এক্সাম্পল হিচাপত মই ৰূপকোট জ্যোতিপ্ৰসাদ আগৰৱালা অসমানিক ছাত্ৰবাসত আছিলোঁ তাত ধৰক নিতুমণি শইকীয়াও আছিলে হীৰেণ নাথ ছাৰো আছিলে আন মহাবিদ্যালয়ৰ বহুকেইজন প্ৰিন্সিপালো আছিলে তেওঁলোকে হোষ্টেলত আহে তেওঁলোকৰ অতীত ৰোমন্থন কৰিবৰ কাৰণে মই যেতিয়া বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ তেওঁ আমেৰিকাত থকা এজন 85ত বিশ্ববিদ্যালয়ত পঢ়িছিলে তেওঁ আহি তেওঁ নিজৰ ৰুমৰ কক্ষটো চাইছে তেওঁ ফটো উঠিছে তেওঁৰ পত্নী আহিছিলে কৈছে যে এই কোঠাটোতে থাকি মই স্নাতকোত্তৰ ডিগ্ৰী পঢ়িছিলোঁ এটা অতীত ৰোমন্থন কৰিছে তেওঁলোক ছুপাৰ ছিনিয়ৰ ভাল ছুপাৰ ছিনিয়ৰ আৰু এছাম ছুপাৰ ছিনিয়ৰে নিজৰ ৰাজনৈতিক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে নিজৰ সংগঠন প্ৰতিষ্ঠা কৰাৰ বাবে দিনে ৰাতি হোষ্টেলখনক ব্যৱহাৰ কৰে হোষ্টেলখনক তেওঁলোকৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰে যাতে তেওঁ সেই হোষ্টেলখনৰ আধিপত্যতা বিস্তাৰ কৰিব পাৰে সংগঠনৰ এটা মৰ্যাদা ৰাখিবৰ কাৰণে যি সংগঠনৰ লগত জড়িত নহওক ASU হ'ব পাৰে NSY হ'ব পাৰে ছাত্ৰ মুক্তি হ'ব পাৰে ABVP হ'ব পাৰে তেওঁৰ উদ্দেশ্য লক্ষ্য এটাই যে ছুপাৰ ছিনিয়ৰ হৈ তেওঁৰ সংগঠনটো হোষ্টেলত প্ৰতিষ্ঠা কৰা আৰু তাৰ বাবে যিসকলে সহযোগিতা নকৰিব কাৰণ প্ৰতিজন ছাত্ৰৰ নিজৰ আদৰ্শ থাকে কোনোবাই ASUক বিশ্বাস কৰিব কোনোবাই ASUক বিশ্বাস নকৰিব পাৰে তাৰ বাবে সেই ছুপাৰ ছিনিয়ৰবিলাকে যিবিলাক তেওঁৰ দৃষ্টিত ৰাজনৈতিক অপশক্তি মানে তেওঁৰ ৰাজনৈতিক আদৰ্শৰ লগত নিমিলে তেওঁলোকক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি তেওঁক এই গোটেই অনুষ্ঠানটোৰ পৰা পৃথক কৰাৰ চেষ্টা কৰে হিটলাৰী প্ৰশাসন টাইপ আৰু এক প্ৰকাৰে হিটলাৰী বুলি ক'ব পাৰে কাৰণ এই কথাটোকে মই অলপ জিন্স বৰাৰ ফালে লৈ গৈছোঁ যিটো হোষ্টেলত থকাৰ কথা ক'লে এই মুণ্ডালুকদাৰে যে হোষ্টেলত তেনেকৈ থাকে কিছুমান বেয়া ছুপাৰ ছিনিয়ৰ সেইখন আপোনাৰ কেনেকুৱা দৃষ্টিভংগী মই এটা কথা ক'ব বিচাৰিম মুনৰ কিছু কথাৰ লগত মই সন্মত হয় কাৰণ আপোনাৰ এটা কথা মই ক'ম যে সকলো হোষ্টেল বা সকলো ছাত্ৰবাসকে মই নকওঁ সকলো ছাত্ৰবাস নহয় আজি মুন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ তাৰ পৰা পঢ়ি শুনি ওলাই আহিছে তেওঁ মোতকৈ চাগে অধিক জানিব তেওঁ তাৰ সাধাৰণ সম্পাদক আছে কিন্তু তাৰ লগত মই আপোনাক এটা উদাহৰণ দিবলৈ বিচাৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনাৰ RCC 1 গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনাৰ 89 হোষ্টেল কটন বিশ্ববিদ্যালয়ত আপোনাৰ RKB হোষ্টেল যুগ ধৰি পিনে আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসকল তাতে সোমাই আছে কি কাৰণ আছে তেওঁলোকে তাতে সোমাই থাকিবলৈ তেওঁলোকৰতো একো কাম নাই তাতে তেওঁলোকে তাৰ পৰা পঢ়ি শুনি ওলাইছে তেওঁলোকে পাছ আউট হৈছে তেওঁলোকে কামত যাওক তেওঁলোকে সমাজৰ কাম হৈছে সমাজৰ কামত যাওক ক'ৰবাত চাকৰি কৰক তাতে নিজৰ আধিপত্যই ইমান বছৰৰ পৰা যুগ সোমাই পিনে ল'ৰা ছোৱালীখিনিক ধ্বংস কৰিবৰ কাৰণে দৰকাৰ নাই তাতে অকল মই এইটো উদাহৰণ এটাহে দিছোঁ আপোনাক কিন্তু এইটো মই সকলো ছাত্ৰবাসৰ ক্ষেত্ৰত কোৱা নাই দুই এটা ছাত্ৰবাস যেনেকৈ মই আপোনাক এতিয়া ক'লোঁ গুৱাহাটী বিশ্ববিদ্যালয় RCC 1 89 আৰু আপোনাৰ কটন বিশ্ববিদ্যালয় আপোনাৰ RKB আপুনি নিজেও এইটো তথ্য ওলাই ল'ব যুগ আৰু যদি তেওঁলোকৰ ছুপাৰ ছিনিয়ৰগিৰি তাতে নায়ে তেওঁলোকে আজি ASU কৰা এজন কোনো ASU সংগঠন নকৰা কোনোবা এজন প্ৰাৰ্থীৰ পৰা তাতে তেওঁ জয় কৰক আৰু জয় কৰাৰ পিনে ASUৰ নামটো নল'ব দিলে দিয়ক তেওঁ যদি খাব তেতিয়া আমি মানি ল'ম তেওঁলোকৰ ছুপাৰ ছিনিয়ৰগিৰি তাতে নাই বুলি এই গোটেই প্ৰক্ৰিয়াটোত মই ক'ৰবাত নহয় ক'ৰবাত মই আজিও জগৰীয়া কৰিম সদৌ অসম ছাত্ৰ সন্থাক কেলৈ মই সদৌ অসম ছাত্ৰ সন্থাক জগৰীয়া কৰিম অসম আন্দোলনৰ পিছত অসম আন্দোলনৰ পিছত যিটো আপোনাৰ দপদপনি আছিলে সদৌ অসম ছাত্ৰ সন্থা আৰু এই আপোনাৰ ৰেগিং কালচাৰটো ৰেগিং পৰম্পৰাটো এইটো আৰম্ভ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা হৈছে এইটোৰ গুৰি আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাই বীজ ৰোপণ কৰিছিলে সদৌ অসম ছাত্ৰ সন্থাই আৰু আজি তেওঁলোকে সংবাদ মাধ্যমৰ আগত আহি পিনে গৰিহণা দিয়া তেওঁলোকৰ অধিকাৰ নাই তেওঁলোকৰ নৈতিক অধিকাৰ নাই এইটো তেওঁলোকে যেতিয়া অসম আন্দোলন আপোনাৰ তেওঁলোকে যিটো দপদপনি চলিছে তেওঁলোকৰ তেতিয়া পৰম্পৰা চলিছে তেওঁলোকৰ ছাত্ৰ নেতাবিলাক সমূহে ছাত্ৰবাসত যাই পিনে থকা পৰম্পৰা এটা চলিছিলে তেওঁলোকৰ তাৰ পৰা পাছ আউট হৈ আহি পিনে তাতে থাকে বছৰ থাকে তাতে মদৰ আড্ডা বহাব ভাঙৰ আড্ডা বহাব আৰু ইয়াতে জগৰীয়া আজি সদৌ অসম ছাত্ৰ সন্থা যদি তাতে আৰম্ভণি নহ'লে তেতিয়া বেলেগ সংগঠনসমূহে আজি সুবিধা নাপালে হয় তেওঁলোকে আৰম্ভণি কৰিছে আৰু ইয়াতে সমাপ্তও তেওঁলোকে কৰিব লাগিব
মানে কি এই ছাত্ৰ নেতা বুলি কয় দেই, ছাত্ৰ নেতা হোৱাৰো চাগে এটা সীমা থকা উচিত মোৰ মতেদি, কাৰণ 40-50 বছৰ বয়সত কোনোবা এজন মানুহ ছাত্ৰ নেতা বা ছাত্ৰ নেত্ৰী হ'ব নোৱাৰে মই ভাবোঁ। মই আপোনাক কৈছোঁ চাওক যে আমাৰ NSYত এখন সংবিধান আছে, আমাৰ NSYত আপুনি 27 বছৰলৈকে আপুনি NSY কৰিব পাৰে, 35 বছৰলৈকে আপুনি যুৱ কংগ্ৰেছ কৰিব পাৰে, তাৰপিছত আপুনি পেৰেণ্ট কংগ্ৰেছ কৰিব পাৰে, কিন্তু সদৌ অসম ছাত্ৰ সন্থাত কোনো ধৰণৰ তেনে আপোনাৰ এজ লিমিট নাই। আজি সমুজ্জ্বল ডাঙৰীয়া তেখেতৰ বয়স চাওক, তেখেতৰ বয়স চাই পিনে তেওঁ সদৌ অসম ছাত্ৰ সন্থা কৰিছে, উপদেষ্টা হয়, তেওঁ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত যাই পিনে তেওঁ খেল ধেমালি কৰাটো তেওঁক শ্বুট কৰে নেকি? সেইটো তেওঁৰ যিখিনি জ্যেষ্ঠ হৈছে তেওঁ যাওক, ডাঙৰখিনিৰ মাজত যাওক, তেওঁ সেইখিনি নিজৰ স্বাৰ্থৰ কাৰণে সৰু ল'ৰা ছোৱালীখিনিক ব্যৱহাৰ কৰিছে। দীপাংকৰ কলিতা সভাপতি, তেওঁৰ বয়স আছে নেকি? তেওঁ এতিয়া সদৌ অসম ছাত্ৰ সন্থা কৰি থকাৰ কাৰণে আছে, বেলেগ ল'ৰা আছে, বেলেগ ল'ৰাক সেইটো দায়িত্ব দি পিনে তেওঁ বেলেগত যাওক, কিন্তু তেওঁলোকে সেইটো নকৰে। তেওঁলোকে অকল নিজৰ লাভালাভৰ বাবে, আৰু আজি সদৌ অসম ছাত্ৰ সন্থা অসমত নিজৰ লাভালাভৰ বাবে, ব্যক্তিগত লাভালাভৰ বাবে, ৰাজনৈতিক লাভালাভৰ বাবে আজি তাতে কৰিছে। সদৌ অসম ছাত্ৰ সন্থা অসমৰ কাৰণে কাম কৰা নাই। কিন্তু মুণ্ডাল আপোনাৰ এইটো ক্ষেত্ৰত কি কয় আপুনি? এইটো ক্ষেত্ৰত মই দুটা কথা ক'ম। যদি এই গোটেই সংবাদটো সদৌ অসম ছাত্ৰ সন্থাৰ কোনোবা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বা আছুৰ সদস্যই চাই আছে, আছুৰ সংবিধানখন মই ভালকৈ পঢ়িছোঁ। তাত লিখা আছে যে কোনো ছাত্ৰ 40 বছৰৰ ঊৰ্ধৰ আৰু 42ৰ অনুৰ্ধৰ হ'ব লাগিব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হওক, দীপাংকৰ নাথেই হওক, লুৰিণজ্যোতি গগৈটো অলৰেডি গ'লেই, তেওঁলোকৰ বয়স 42ৰো ওপৰত। তেওঁলোকৰ সংবিধানত লিখা আছে, মই যদি সংবিধানখন আছে সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকে চাব, 2 নম্বৰ কথা লিখা আছে যে তেওঁলোকে কোনো এখন বিদ্যালয় মহাবিদ্যালয়ৰ ৰেগুলাৰ ছাত্ৰ হ'ব লাগিব, মানে নিয়মীয়া ছাত্ৰ হ'ব লাগিব। তেওঁলোকোতো কোনো নিয়মীয়া ছাত্ৰ নহয়। তাত লিখা আছে যে তেওঁলোকে কোনো ধৰণৰ সভাপতি সম্পাদকৰ অনুমতি নোহোৱাকৈ ৰচিদ বহীৰ জৰিয়তে ধন সংগ্ৰহ কৰিব নোৱাৰিব। আল্টিমেটলি চান্দাৰ কথা আহিলে তাত লিখা আছে তেওঁলোকে আছু কোনো ৰাজনৈতিক নীতি আদৰ্শক সমৰ্থন কৰিব নোৱাৰিব। যেতিয়া অসম জাতীয় পৰিষদ জন্ম হৈছিল, আছুৰ বহু সদস্যই মুক্তভাৱে অসম জাতীয় পৰিষদক সমৰ্থন কৰিছে, তেওঁলোকে লিখা আছে। আৰু যিহেতু আছুৰ কথা ওলাইছে, আছুৰ কথাত মই কাৰণ আছুৰ কথা ভালকৈ, সদৌ অসম ছাত্ৰ সন্থা যিটো আছু বুলি কয়, আছু এটা অসমীয়া শব্দ নহয়, অল আছাম ষ্টুডেণ্ট ইউনিয়ন AASU। আছুৰ AASUৰ অসমীয়া অনুবাদ হৈছে আছু। আছু মানে অসমীয়া শব্দ নহয়। এই নামটো দিছিলে দিল্লীত, যিহেতু কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া অসম চুক্তি হৈছিল, সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় পৰ্যায়ত আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে আছু নামটো দিয়া, তাতে অসমীয়া নাম নাই। এতিয়া লক্ষণীয় কথাটো হ'ল যে যিকেইখন হোষ্টেলৰ কথা ক'লে, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় বিশেষকৈ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰবাস, এই ছাত্ৰবাসটো আছুৰ আধিপত্য থকা হোষ্টেল। আৰু তেওঁ কোৱাৰ নিচিনাকৈ এই যে ছুপাৰ ছিনিয়ৰৰ কালচাৰটো এসময়ত প্ৰায়সমূহ হোষ্টেলতে আছু আছিলে যেতিয়া অসম আন্দোলন হ'ল, আৰু তেওঁলোকে হোষ্টেলত 5 বছৰ 10 বছৰলৈকে হোষ্টেলত আছিলে। আৰু তাৰপিছত এতিয়া কি হ'ল, বিশ্ববিদ্যালয় অনুদান আয়োগে নিয়ম বনাই দিলে যে যদিহে পঢ়ি নাথাকে একেখন হোষ্টেলতে পুনৰবাৰ থাকিব নোৱাৰে। তেতিয়া ডাবুল মাষ্টাৰ্ছৰ কথা আহিলে, ট্ৰিপুল মাষ্টাৰ্ছৰ কথা আহিলে। বিশ্ববিদ্যালয়ৰ একাংশই যিবিলাক বৃদ্ধ ছাত্ৰ নেতা, মই সেইকাৰণে তেওঁলোকক নাম দিওঁ বৃদ্ধ ছাত্ৰ নেতা, কাৰণ ছাত্ৰ হৈ থকা নাই, ছাত্ৰৰ এটা বয়স থাকে। তেওঁলোকে কি কৰে, ডাবুল মাষ্টাৰ্ছ কৰি একেটা আৱাসতে থাকি আধিপত্য বিস্তাৰ কৰে। যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা আমাৰ অসমৰ নীতি নিয়মত কৈছে যে কোনো ছাত্ৰ বা ছাত্ৰীয়ে প্ৰতিবাদ কৰিবৰ কাৰণে স্কুল ইউনিফৰ্মত নোৱাৰে, তেওঁলোকে সেই ৰুল ৰেগুলেশ্যন নামানেই, কাৰণ তেওঁলোকে স্কুলত নপঢ়ি যিহেতু আন্দোলন কৰিবৰ কাৰণে কিহৰ ৰুল লাগে। আৰু তেওঁলোকৰ প্ৰতিবাদসমূহ চাব, যদি এজন ছাত্ৰ হয়, আমিও ছাত্ৰ, আমাৰ এটা মান্থলি বা ইয়াৰলি এটা ইনকাম থাকে। মই যদি আপোনাৰ ইন'ভা গাড়ীত ঘূৰি গোটেই বছৰটো অসমৰ বিভিন্ন প্ৰান্তত সভা সমিতি মিটিং কৰি ফুলোঁ, আৰু মই সদায় বগা চাৰ্ট আৰু কলা লং পেণ্ট পিন্ধিব লগা হয়, ইস্ত্ৰি কৰি থাকিব লগা হয়, তাত এটা খৰচা থাকে। এই খৰচাবিলাক আহে ক'ৰ পৰা? তেওঁলোকে যে এই সংগঠন চলায়, পইচা ক'ত পায়? যদি জাতীয় সংগঠন, তেনেহ'লে ঘৰৰ পৰা পইচা মাটি বিক্ৰী চলাব লাগিব, তেনেহ'লে এই ৰেভিনিউবিলাক ক'ৰ পৰা আহে? এই অসমৰ মানুহৰ পইচা, কাৰোবাক ভয় ভাবুকি ধমকি দি অহা পইচা, মাৰোৱাৰীক ধমকি দিছে, কয়লা মাফিয়াক ধমকি দিছে। এই ব্যৱস্থাসমূহ বন্ধ হ'ব লাগে। আচলতে ছাত্ৰ সংগঠনসমূহ মুক্ত হ'ব লাগে, পঢ়ি থকা ছাত্ৰই নেতৃত্ব লওক, আৰু ছাত্ৰৰ সমস্যা ছাত্ৰই সমাধান কৰক। যেতিয়া এই ছুপাৰ ছিনিয়ৰৰ কথাটো বৃদ্ধ ছাত্ৰ নেতাসমূহ সোমাব, ছাত্ৰ ছাত্ৰী কিন্তু বিপদত পৰিচালিত হ'ব। আজি যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড, ইয়াত বহু বৃদ্ধ ছাত্ৰ নেতা জড়িত হোৱাৰ বাবে আজিৰ তাৰিখত বিশ্ববিদ্যালয়ৰ যিটো ভাৱমূৰ্তি, ডিব্ৰুগড় বিশ্ববিদ্যালয় বুলি ক'লে মানুহৰ মনত এতিয়া এনেকুৱা হৈছে তাতে ৰেগিং হয়, অত্যাচাৰ হয়, তাত পঢ়ি থকা অধ্যাপক অধ্যাপিকাবিলাকে গুৰুত্ব নিদিয়ে। যদি PNGB হোষ্টেল হৈ যায়, PNGB হোষ্টেলৰ পৰা কি ভাল মানুহ ওলোৱা নাই নেকি? PNGB হোষ্টেলৰ পৰা বৰ্তমানৰ যিজন উপাচাৰ্য তেওঁ PNGB হোষ্টেলৰ, বৰ্তমানৰ যিজন ৰেজিষ্টাৰ তেওঁ PNGB হোষ্টেলৰ। PNGB হোষ্টেল মানে কেৱল ৰেগিং নহয়, তাত পঢ়িও বহু নীতি আদৰ্শৰ জৰিয়তে সমাজত ভাল মানুহ হৈছে। এই কথাটো কিন্তু সমাজত বাৰ্তা যাব লাগিব। কিন্তু মফিজুদ্দিন আহমেদ ছাত্ৰবাসে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে যে PNGB হোষ্টেলত কেৱল মাৰপিট হয়, মদৰ আড্ডা চলে, মাৰপিট হয়,
কোনোবা পৰ্যায়ত হ'ব পাৰে, কিন্তু তাৰ ভাল দিশসমূহ আঙুলিয়াব লাগিব, নহ'লে কিন্তু সমাজত বিপথে পৰিচালিত হ'ব। আৰু এই যিটো আমি ঘটনা, কাৰণ এখন চৰকাৰী বিশ্ববিদ্যালয়ৰ যিটো এই ব্যৱস্থা যদি চলি থাকে, প্ৰাইভেট যিসমূহ বিশ্ববিদ্যালয় আছে তেওঁলোকে কিন্তু বেছি উপকৃত হ'ব। আপুনি চাব নেক্সট ইয়াৰ বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি কৰিব, কাৰণ কিয় আমাৰ অভিভাৱকসকলে ভাবিব যে যদি চৰকাৰী বিদ্যালয়সমূহত পঢ়ে, চৰকাৰী বিশ্ববিদ্যালয়ত পঢ়ে, তাত ৰেগিং হ'ব, ছাত্ৰ ছাত্ৰী মাৰপিট হ'ব, অত্যাচাৰ হ'ব, প্ৰাইভেট কোনোবা এখনত দিব, প্ৰাইভেটৰ ফিজটো বাঢ়িব, ক্ষতিকাৰ হ'ব অসমীয়া মানুহৰ হ'ব। ঠিক আছে, মই আকৌ তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰলৈ গুচি গৈছোঁ। এতিয়া আচল যোনটো কেছ হৈছিলে ৰেগিঙৰ, সেই কেছটোলৈ আহিছোঁ। যোনটো কেছ হ'ল, ৰেগিং হ'ল, আমাৰ আনন্দ শৰ্মাৰ সৈতে হ'ল, তাত ৰাজনীতিকৰণ কৰা হ'ল, সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ কৰা হ'ল। মই ভাবোঁ এজন ষ্টুডেণ্টে যেতিয়া এখন কলেজ বা ইউনিভাৰ্চিটিত পঢ়িব যায়, প্ৰথমতে কেতিয়াবা কোনো সংগঠন বা ৰাজনৈতিক দলৰ আদৰ্শ এইবোৰ লৈ নাযায়, কাৰণ মেট্ৰিক পাছ কৰা ল'ৰা এটা ইমান কথাখিনি নাজানে, বা হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা এটা ইমানখিনিলৈকে নাজানে। তাত গৈ যেতিয়া ছিনিয়ৰসকলক পায়, তেওঁলোকৰ পৰা ৰেগিং পায়, তেওঁলোকৰ পৰা ৰাজনীতি শিকে, তেওঁলোকৰ পৰা ইউনিয়ন বডিত সোমায়। এই ওপৰৰখিনি যিখিনি মানুহ আছে, যিখিনি আপোনালোকৰ জ্যেষ্ঠ ছাত্ৰ কেইজন আছে, কনিষ্ঠসকলক এইবোৰ বেয়া কথা শিকাই আছে। মই এটা কথা সুধিব বিচাৰোঁ, এই পলিটিকেলটো কেনেকৈ হ'ল, মানে ৰাজনীতিকৰণ কিয় কৰা হ'ল ইয়াক? চাওক, আপোনাৰ গোটেই কাৰণটো মই এতিয়া ৰাজনীতিকৰণ হৈছে বুলি এইকাৰণে ক'ম, মই বহু সংবাদ মাধ্যমত এইটো বাৰম্বাৰ আমি শুনিবলৈ পাইছোঁ যে ৰাজনীতিকৰণ হৈছে, কিয়নো আমি অলপ আগতে মোৰ সতীৰ্থ মুনে এটা কথা কৈছে, মফিজুদ্দিন ছাত্ৰবাসটোৰ কথা কৈছে। তেওঁলোকে বাৰম্বাৰ আপোনাৰ অভিযোগ দি আছে, আপোনাৰ পদ্মনাথ গোহাঁই ছাত্ৰবাসটোৰ ওপৰত তেওঁলোকে অভিযোগ দি আছে যে তাতে মাৰপিট হয়। তেওঁলোকে কি কৰিছিলে? তেওঁলোকেতো মফিজুদ্দিনত এটা ছিকিউৰিটিক মাৰি পিনে তেওঁলোকৰ 4জন ছাত্ৰ বহিষ্কাৰ হৈছিলে তাৰ পৰা। তেওঁলোকেতো তাতে এই সংস্কৃতিটো সদৌখন ছাত্ৰ সন্থাৰ হয়, তেওঁলোকৰ পৰা এইটো আহিছে। আৰু দ্বিতীয়তে আপুনি যিটো কথা কৈছে মাত্ৰ যে কি কৈছিলে আপুনি, এজন নতুনকৈ ছাত্ৰ হিচাপে আমি যেতিয়া আহোঁ, আমি যেতিয়া মহাবিদ্যালয়ত সোমাওঁ বা বিশ্ববিদ্যালয়ত সোমাওঁ, আমাৰ দায়িত্ব হয় কি আমি তাতে পঢ়িব লাগে, দাদা বাইদেউখিনিৰ লগত আমি মিলি পিনে কথা পাতিব লাগে, আমি তাতে নিজৰ শিক্ষা বৰ্ষখিনি কেনেকৈ পাৰ কৰোঁ বা ভাল ৰিজাল্ট এটা কৰোঁ, সেই মানসিকতাৰে আমি আগবাঢ়ি যাওঁ বা আমি তাতে নামভৰ্তি কৰা আমাৰ। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাওঁ যে মই আকৌ কৈছোঁ আপোনাৰ, কিছু হোষ্টেল, কিছু ছাত্ৰবাস নিজৰ আধিপত্য তাতে দিবলৈ তেওঁলোকে কি কৰে, আজি চাওক এখন হোষ্টেলত আপোনাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আহে, বহুত মানসিকতাৰ আহে। কোনোবা আপোনাৰ ঘৰৰ আপুনি পৰিস্থিতি কাৰোবাৰ গম নাপাব, মোৰ ঘৰৰ পৰিস্থিতি আপোনাৰ ঘৰৰ পৰিস্থিতি বেলেগ হ'ব পাৰে, তেওঁৰ ঘৰৰ পৰিস্থিতি বেলেগ হ'ব পাৰে। আমি কিটো মানসিকতাত আহিছোঁ, কিটো কষ্টত আমি পঢ়ি পিনে আহিছোঁ আপুনি গম নাপায়, কিন্তু তাতে যিটো কষ্টত তেওঁলোকে পঢ়ি আহে, তেওঁলোকে হয়তো আজি মই পঢ়িবলৈ তাতে গৈছোঁ, কিন্তু তেওঁলোকৰ ওপৰত মানসিকভাৱে হেঁচা প্ৰয়োগ কৰা হয় যে তুমি এইটো সংগঠনৰ লগতহে জড়িত হ'ব লাগিব বা এইটো সংগঠনৰ হৈহে তুমি প্ৰচাৰ চলাব লাগিব। যিটো আনন্দ শৰ্মাই এটা কথা কৈছিলে যে নিৰ্বাচনৰ সময়ত, আনন্দ শৰ্মাই এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে নিৰ্বাচনৰ, কাৰণ কি আনন্দ শৰ্মাৰ ৰাজনীতিৰ লগত জড়িত নাছিলে, কিন্তু তেওঁ কৈছে যে মই নিৰ্বাচনৰ সময়ত যোনজন সাধাৰণ সম্পাদক আছে, মই দিনে ৰাহে মই তেওঁৰ লগত কাম কৰিছোঁ, তেওঁৰ লগত নিৰ্বাচন প্ৰক্ৰিয়াত মই তেওঁৰ লগত আছিলোঁ। এইটো অকল আনন্দ শৰ্মাৰ লগত নহয়, এইটো বহুত ছাত্ৰ ছাত্ৰীৰ লগত হয়, কাৰণ হোষ্টেল বা তেওঁলোকৰ এটা নিজা পৰিচয় থাকে, সকলো হোষ্টেলৰ এটা এটা নিজা পৰিচয় থাকে, দুই এটাক বাদ দি পিনে। এই দুই এটা মই বাৰম্বাৰ সেইটো কথাই কৈ আছোঁ যে দুই এটা নিজৰ আধিপত্য যোনে নিজৰ সেই দিবলৈ বিচাৰে ছাত্ৰ ছাত্ৰীৰ মাজত, তেওঁলোকৰ কথা কৈছোঁ। তেওঁলোকে কি কৰে যে ছাত্ৰ ছাত্ৰীৰ মাজত হেঁচা দি পিনে নিজৰ সংগঠনৰ যিটো হেৰি থাকে সেইটো আইডিঅ'লজিটো জাপি দিবলৈ বিচাৰে বা ছাত্ৰ ছাত্ৰীৰ মাজত লৈ যাবলৈ বিচাৰে। কিন্তু এইটোত আপোনাৰ ৰাজনীতিকৰণ অলপ হৈছে বুলি মই কেলৈ ক'ম, চাওক 11 নৱেম্বৰত আপোনাৰ যিখন এজাহাৰ দিয়া হৈছিলে, যিখন এজাহাৰ আপোনাৰ আনন্দ শৰ্মাৰ তৰফৰ পৰা দিয়া হৈছিলে, তাতে ৰাহুল চেত্ৰী, চাওক মই হ'লোঁ এজন সাধাৰণ ছাত্ৰ, ৰেগিঙৰ বিৰুদ্ধে আমি NSY বিৰোধিতা কৰি আহিছোঁ, এই সংস্কৃতিৰ বিৰুদ্ধে আমি বিৰোধিতা কৰি আহিছোঁ। ৰাহুল চেত্ৰী যদি দোষী হয়, সুব্ৰত বা তেওঁৰ লগত যিসকল আছে যদি দোষী হয়, তেওঁলোকক শাস্তি হ'ব লাগে। যিকোনো ছাত্ৰ, যদি কালি ময়ো ইয়াতে জড়িত আছোঁ, মোৰো শাস্তি হ'ব লাগে। কিন্তু ইয়াতে মই এটা প্ৰশ্ন উঠাম, যিখন এজাহাৰ দিয়া হৈছিলে 11 নৱেম্বৰত আনন্দ শৰ্মাৰ ফালৰ পৰা, তাতে ৰাহুল চেত্ৰীটো নাম নাছিলে, তাতে সুব্ৰতৰটো নাম নাছিলে, তেতিয়াহ'লে পিছ মুহূৰ্তত কি ধৰণে ৰাহুল চেত্ৰীৰ নাম আহি পৰিলে, কি ধৰণে সুব্ৰতৰ নাম পৰিলে, আৰু এনেকুৱা অকল সেই দুজনে নহয়, এনেকুৱা বিভিন্ন ল'ৰা ছোৱালী আছে যাৰ নাম এতিয়া আহি পৰিছে। এইটো ৰাজনীতিকৰণ হৈছে বুলি আপুনি নক'বনে? ওপৰত পৰ্যায়ৰ পৰা হেঁচা দিছে এই কথাত দাম দুটা ল'ব কাৰণে। এইটো মই এতিয়া কওঁ উচ্চ পৰ্যায়ত আপোনাৰ এটা ৰাজনীতিকৰণ হৈছে আৰু হেঁচা প্ৰয়োগ কৰা হৈছে। আৰু এটা কথা মই আপোনাক ক'ব বিচাৰোঁ, আজি এইটো নহ'ল হয়, এইটো হোৱা একমাত্ৰ ইয়াৰে আঁৰত আছে আপোনাৰ বিশ্ববিদ্যালয়, আপোনাৰ কৰ্তৃপক্ষ, তেওঁৰ শাসন ব্যৱস্থাটো। এইমাত্ৰ আপুনি এটা মোৰ সতীৰ্থ মুনে এটা কথা কৈছে আপোনাৰ যে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰবাসৰ পৰা ভাল মানুহ হৈছে, নিশ্চয় ভাল মানুহ হৈছে, তাৰে উপাচাৰ্যজন যিজন আছে
পদ্মনাথ গোহাঁই ছাত্ৰবাসৰ হয়, তেওঁৰ পঞ্জীয়কজন হয়, উপপঞ্জীয়কজন হয়, ছাত্ৰবাসৰ হয়, তাৰে যিটো শাসন ব্যৱস্থাটো আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তাৰে অধিকাংশ 80-70% তাৰে অধ্যাপক বা যিসকল আছে পদ্মনাথ গোহাঁই ছাত্ৰবাসৰ হয়। তেওঁলোকে পদ্মনাথ গোহাঁই ছাত্ৰবাসক এটা কিন্তু এটা সুকীয়া চকুৰে চায়। কিয় সুকীয়া চকুৰে চায় বুলি মই কৈ আছোঁ, অধিকাংশ তেওঁলোকে শাসনত যিসকল বহি আছে তেওঁলোকে পদ্মনাথ গোহাঁই ছাত্ৰবাসৰ হয়। সেইবাবে তেওঁলোকে যিকোনো তাতে কাৰ্যসূচী যেতিয়া হয় তেওঁলোকে সেই কাৰ্যসূচীসমূহ গাপ দিবলৈ বিচাৰে, তেওঁলোকে লুকাই ৰাখিবলৈ বিচাৰে। আৰু সেই কাৰণত আজি এইটো পৰ্যায় হৈছে, নহ'লে তেতিয়াই যদি তেওঁলোকে পদক্ষেপ ল'লে হয় আজি আনন্দ শৰ্মাৰ ৰাজহাডাল নাভাঙিল হয়। আজি আনন্দ শৰ্মাৰ মই বিৰুদ্ধে কোৱা নাই, মই সমৰ্থও কৰা নাই, মই ৰাহুল চেত্ৰীৰো বিৰুদ্ধে কোৱা নাই, মই সমৰ্থও কৰা নাই। কিয়নো গোটেই প্ৰক্ৰিয়াটো আইনৰ ওচৰত আছে, আইনে বিবেচিত। আমি ৰেগিঙক বিৰোধিতা কৰোঁ, আমি ৰেগিঙত গোটেইখিনি আইনে বিবেচনা কৰিব, আইনে যি সিদ্ধান্ত ল'ব আমি সেইটোত সমৰ্থন কৰোঁ। আৰু মই এটা কথা কওঁ, যিটো ক'লা তুমি ছাত্ৰাবাসৰ পৰা হৈ আজি শাসনত আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধিকাংশ পদত আছে, তেওঁলোকে যিহেতু অলৰেডি তেওঁলোকেও পাই আহিছিলে নিশ্চয় এই ৰেগিং বোলা বস্তুটো তেওঁলোকেও পাই আহিছে। যদি শাসনত তেওঁলোক আছেই, যিসকলে সেইখন হোষ্টেলতে আছিল, সেইখন হোষ্টেলত তেওঁলোকৰ সৈতেও ৰেগিং হৈছিলে এটা সময়ত, এনেকুৱাতো নহয় যে তেওঁলোকৰ সৈতে হোৱা নাই। তেতিয়াহ'লে তেওঁলোকে যেতিয়া সেই নিজৰ কলেজখনৰে বা ইউনিভাৰ্চিটিখনৰে শাসনৰ পদত আহে বা এটা গাদীত আহে, অহাৰ পিছত সংশোধন কৰিব কিয় চেষ্টা নকৰে? চাওক, এইটো আপোনাৰ ইমান সহজ কথা নহয় যে আপুনি ৰেগিং বোলা বস্তুটো ইমান সহজতে আপুনি ঠিক কৰিবলৈ পাৰিব। আজি যদি ৰেগিংটো আপুনি সমাধান কৰিবলৈ আপুনি কঠোৰ সিদ্ধান্ত কিছুমান ল'ব লাগিব। আজি যোনটো ছাত্ৰবাসৰ পৰা আপুনি ওলাই আহিছে, পঢ়া শুনা আহিছে, সেইটো ছাত্ৰবাসৰ বিৰুদ্ধে আপুনি সিদ্ধান্ত লোৱা আপোনাৰ সাহস লাগিব। যদি আপোনাৰ সাহস আছে আপুনি সিদ্ধান্ত ল'ব। এতিয়া এনে ভুল নেকি মই সুধো যদি? নহয়, ভুল নহয়। আপোনাৰ কিন্তু আপুনি ছাত্ৰবাসত এটা নিজৰ ছাত্ৰবাসৰ প্ৰতি চবৰে এটা আৱেগ থাকে। মোৰ ছাত্ৰবাসৰ প্ৰতি মোৰ এটা আৱেগ আছে। তেওঁলোকৰ আপুনি যদি মোৰ ছাত্ৰবাসত পঢ়ি আহিছে, মই আপোনাৰ বিৰুদ্ধে বেছি কঠোৰ হ'বলৈ নোৱাৰিম। কিন্তু এইটো এটা পৰম্পৰা চলি আছে। যদি আজি আনন্দ শৰ্মা মৰি গ'লে তেতিয়াও নোৱাৰিলে হয়নে? তেতিয়া পাৰিলে। এতিয়া আনন্দ শৰ্মা এইটো পৰ্যায় হোৱাৰ কাৰণে আজি তেওঁলোকে থিয় দিছে, তেওঁলোকেতো গাপ দিবলৈ বিচাৰিছিলে। তেওঁলোকে যদি ইমানেই সক্ৰিয় হ'লে তেওঁলোকে আগতে পদক্ষেপ ল'লে হয়। এবাৰ নহয়, আনন্দ শৰ্মা বাৰম্বাৰ জনাইছিলে, ৱাৰ্ডেনক জনাইছিলে, উপাচাৰ্যক জনাইছিলে, সকলোকে জনাইছিলে, কিন্তু কোনো পদক্ষেপ লোৱা হোৱা নাছিলে। কিয় লোৱা হোৱা নাছিলে? কাৰণ কি তেওঁলোকে এই বস্তুখিনি ভাবিছিলে এটা সময়ত যাই ঠিক হ'ব, আমিও এইটো পাৰ কৰি আহিছোঁ। কাৰণ কি ৱাৰ্ডেনে কৈছিলে পেচেণ্ট ৰাখা, ৱাৰ্ডেনে আনন্দ শৰ্মা বাৰ বাৰ কৈছিলে যে ধৈৰ্য ধৰা চব ভাল হ'ব। এই ধৈৰ্য ধৰি যেতিয়া ছিনিয়ৰ হ'লে নহয় তেতিয়াহে ভাল হয়। ছিনিয়ৰ নোহোৱালৈকে সেইটো পৰম্পৰা খতম নহ'ল হয় আপোনাৰ। আৰু মই এটা আপোনাক উদাহৰণ দিওঁ। মোৰ সতীৰ্থ এজন আছিলে, তেওঁ আপোনাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপোনাৰ নামভৰ্তি কৰাইছিলে, তেওঁ তাতে পাইছিলে। আৰু যেতিয়া তেওঁ নামভৰ্তি কৰাইছিলে, আটাইতকৈ আচৰিত কথা, তেওঁৰ নামটো ভৰ্তি হৈছিলে পদ্মনাথ গোহাঁই ছাত্ৰবাসত। কিন্তু তেওঁ ভয় কৰি পিনে তেওঁ তাতে গম পায়, তেওঁ যোৰহাটৰ ল'ৰা, তেওঁ গম পায় তাৰে পৰিস্থিতি। তেওঁ কি কৰিছে, তেওঁ কৈছে মই তাতে নাযাওঁ, মই পিজিত থাকিম। তেওঁ পিজিত আছিলে। তেওঁ তাৰে পৰম্পৰা এইটো নহয় যে তাৰে গম নাপায়, তাৰে ওচৰে পাছৰে যিসকল আছে ন, যিসকল তাৰে জড়িত বিশ্ববিদ্যালয়ত সকলোৱে গম পায়। কিন্তু ইয়াৰে আজি আপুনি গম পায়, মই গম পাওঁ, কিন্তু তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব পৰাকৈ। আৰু উপাচাৰ্যটো নতুন হৈছে বাৰু, তেওঁ এতিয়া কি পদক্ষেপ লয় আমি চাওঁ। আচ্ছা, মুন তালুকদাৰ আপুনি কওকচোন, এই বস্তুটো কেনেকুৱা ধৰণৰ? মানে ৰেগিং যে হয় এটা পৰম্পৰাৰ দৰে, কুপৰম্পৰা বুলি কওঁ বা কুসংস্কাৰ বুলি কওঁ, এটা পৰ্যায়ৰ পিছত এটা পৰ্যায়, এটা পৰ্যায়ৰ পিছত এটা পৰ্যায়, ওপৰৰ পৰা তললৈ চিৰিৰ দৰে আহি আছে। ইয়াক কি ব্ৰেক কৰা বা ৰখাই দিয়া, বাধা দিয়াৰ কোনো নাই নেকি পথ? নহয়, ইয়াত দুই ধৰণৰ ৰেগিং আছে। যিটো আনন্দ শৰ্মাৰ ওপৰত হোৱা ৰেগিং, সেইটো পলিটিকেল ৰেগিং। আনন্দ শৰ্মা কনিষ্ঠবাসী, সেনেকুৱা 100-150জন কনিষ্ঠবাসী আছে। কিন্তু আনন্দ শৰ্মাই কিয় হয়, আনন্দ শৰ্মাৰ ওপৰত আমাৰ সমবেদনা আছে। আনন্দ শৰ্মাৰ যিটো ঘটনা অমানৱীয়, কিন্তু আনন্দ শৰ্মাক কোনোবাই গোৰ মাৰি, লাঠি মাৰি ৰাজহাল্লাৰ কিন্তু ভাঙা নাই। এতিয়া আনন্দ শৰ্মাই জঁপিয়াইছিল নে জঁপিয়াবলৈ বাধ্য কৰিছিল নে পলাব খুজিছিল, সেইটো এটা ৰহস্যৰ আৱৰ্তন। কিন্তু লক্ষণীয় কথাটো হ'ল যে আনন্দ শৰ্মাই কিয় টাৰ্গেট হ'ল, এইটো হৈছে পলিটিকেল টাৰ্গেট। সাধাৰণ ছাত্ৰ এজনক ৰেগিং কৰা আৰু আনন্দ শৰ্মাৰ ৰেগিঙৰ মাজত এটা পাৰ্থক্য আছে, যিটো ভিতৰুৱা কথা আমি যিটো আলোচনা হোৱা নাই বা সংবাদ মাধ্যমে সেই বস্তুটোত গুৰুত্ব দিয়া নাই। লক্ষণীয় কথাটো হ'ল যে আপোনাক যদি কয় যে আপুনি ৰাজনীতি বিজ্ঞানত আছে, ৰাজনীতি বিজ্ঞানত কি পঢ়ায়, ৰাতি জ্যেষ্ঠ আৱাসী এজনে আপোনাক ৰেগিং কৰিব পাৰে যে আপোনাৰ গণতন্ত্ৰৰ সূত্ৰটো কি, গণতন্ত্ৰ মানে কি, ভাৰতবৰ্ষত গণতন্ত্ৰ আছেনে নাই, বৰ্তমান সময়ত যিটো ডেমক্ৰেচি চিষ্টেমত আয়াৰাম গয়াৰাম আছে, এইবিলাক আপোনাক ৰাতি কোনোবা ছিনিয়ৰে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে আপোনাক সুধিব পাৰে। সেইটোক আপোনাৰ শিক্ষা হিচাপেও ল'ব পাৰে বা তাৰ ওপৰত আপোনাৰ কিমান নলেজ আছে জানিব পাৰে। কিন্তু আনন্দ শৰ্মাক তেনেধৰণৰ ৰেগিং নহয়। লক্ষণীয় কথাটো যে নিৰ্বাচন কেন্দ্ৰিক সংঘাত, আৰু আনন্দ শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থনত থকা এজন ছাত্ৰ। PNGBটো এণ্টি আছুৰ হোষ্টেল, তাত বিভিন্ন সময়ত ছাত্ৰ মুক্তি, ABVP, NSY তেওঁলোকৰ আধিপত্য থকা বুলি কয়। আৰু আনন্দ শৰ্মাক কোনোবাই নহয় কোনোবাই তৃতীয় শক্তিয়ে তেওঁক এই গোটেই ঘটনাটো কৰিবৰ কাৰণে ইণ্ডিকেট কৰি আছিলে
যে প্ৰথম অৱস্থাত যিজন 10জন ছাত্ৰৰ নাম দিছে, কাৰণ ৰাহুল চেত্ৰী তাত যিহেতু নাথাকে, ৰাহুল চেত্ৰীৰ নাম হোৱাৰ প্ৰশ্নই নাথাকে। এতিয়া সেই 10জন নাম কেতিয়া দিছে? যেতিয়া ডেভিড হাজৰিকা, ৰাহুল বৰুৱাক বিশ্ববিদ্যালয় বহিষ্কাৰ কৰিলে। মানে ইলেকশ্যন জিকাৰ পিছত উজ্জ্বল অংকুৰ বৰা ইলেকশ্যন জিকিলে, আছুৱে দুখ পালে। এইকাৰণে দুখ পালে যে এন টি আছুৰ ছাত্ৰ এজনে বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হ'ল, আৰু সেই নিৰ্বাচন সহযোগিতা কৰিছিল ৰাহুল চেত্ৰী, জ্যেষ্ঠ আৱাসী। এনেকুৱা বহু ধৰণৰ ছাত্ৰই গৈ কিনে নিৰ্বাচন সহায় কৰে, আৰু তেওঁলোকৰ ৰাজনৈতিক শত্ৰু ৰাহুল চেত্ৰীৰ নিচিনা ছাত্ৰ। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় আছু গোটৰ বিশ্ববিদ্যালয় এইবিলাক হৈছে প্ৰধান শত্ৰু। এতিয়া যিহেতু আনন্দ শৰ্মাৰ ওপৰত ৰেগিং হৈছে, আৰু আনন্দ শৰ্মাই কৈছে যিজন ছাত্ৰক আমি সাধাৰণ সম্পাদক বনালোঁ তেওঁ মোৰ ওপৰত ৰেগিং কৰিছে, মানে আনন্দ শৰ্মাই বাধ্যত পৰি উজ্জ্বল অংকুৰ বৰাক ছাপোৰ্ট কৰিব লগা হৈছে, কাৰণ হোষ্টেলৰ হয়। কিন্তু তেওঁ ৰাজনৈতিকভাৱে মন মগজুৰে সদৌ অসম ছাত্ৰ সন্থাৰ জনক সমৰ্থন কৰিব লাগে, কিন্তু হোষ্টেলৰ ৰুল ৰেগুলেশ্যন সেইটো পাৰা নাই। নিৰ্বাচনৰ সময়ত তেওঁৰ ওপৰত এই যিটো কথা জ্যেষ্ঠ আৱাসীয়ে হয়তো ৰেগিং হৈছে, তাৰে পৰৱৰ্তী সময়তে কিন্তু ৱাৰ্ডেনক 10জনৰ নাম লিখিত দিছে উইথ ডিপাৰ্টমেণ্টসহ। ডিপাৰ্টমেণ্ট এজন যদি আপুনি বিচাৰিব লাগে, 10জন ছাত্ৰৰ এটা ৰিচাৰ্চ লাগিব, কোন কোন ছাত্ৰ কি হয়, ৰিচাৰ্চ কৰি ৱাৰ্ডেনক দিলে। ৱাৰ্ডেনে সেই ঘটনাটো গাপ দিয়াৰ আঁৰৰ ৰহস্য কি সেইটো এটা পৃথক কথা, কিন্তু এটা কথা লক্ষ্য কৰিব, ৱাৰ্ডেনে কিন্তু সেইখন পত্ৰ ৰাজহুৱা কৰিছে। ইচ্ছা কৰিলে ৱাৰ্ডেনে সেইখন ছিঙি দিব পাৰিলে হয়, ক'ব পাৰিলে হয় যে আনন্দ শৰ্মাই কেতিয়াও মোক তেনেধৰণৰ পত্ৰ দিয়াই নাই, কিন্তু লক্ষণীয় কথা যে ৱাৰ্ডেনে সেইটো ৰাজহুৱা কৰিছে যে আনন্দ শৰ্মাই মোক জনাইছিলে। লক্ষণীয় কথাটো চাব, আনন্দ শৰ্মাই যিদিনাখন হ'ল তেতিয়া ৰাহুল চেত্ৰীৰ নাম ল'লে, দুদিন পিছত তাৰে সাধাৰণ সম্পাদক, তৰ্ক সম্পাদক আৰু যিজন ছাত্ৰ শিক্ষক প্ৰিফেক্ট, এই তিনিজনৰ নাম ল'লে। আৰু লক্ষণীয় কৰিব যে কোনোবা ছাত্ৰই, কোন সংগঠনৰ ছাত্ৰ মই সেইটো আপুনি খোলাই কোৱাৰ প্ৰয়োজন নাই, তেওঁলোকে কেমেৰালৈ গৈ আনন্দ শৰ্মাক সোধে যে কোনে কোনে ৰেগিং কৰিছিল, নাম কেইটা ক। তেওঁলোকতো পুলিচৰ ইনভেষ্টিগেশ্যন কমিটিৰ মানুহ নহয়, তেওঁলোকে এটা পলিটিকেলি ইছ্যুটোক ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে। মই পুনৰ কৈছোঁ যে আনন্দ শৰ্মাৰ ৰাজহাৰ ভঙাটো চিৰদিনৰ বাবে ঘূণীয়া হোৱাটো এইটো কোনো কাৰণত আমি গ্ৰহণ নকৰোঁ, ৰেগিঙৰ বিৰোধিতা কৰোঁ, কিন্তু ভিতৰৰ যিটো কাহিনী, এই কাহিনীটো জনাৰো প্ৰয়োজন আছে। যে ডিব্ৰুগড় বিশ্ববিদ্যালয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক যেতিয়া ডেভিড হাজৰিকা ৰেগিঙৰ অপৰাধক, তাতে ছিকিউৰিটি অফিচাৰক মাৰিছিলে, কনিষ্ঠ আৱাসীক মাৰিছিলে PNB, তাৰ কাৰণে বিশ্ববিদ্যালয় সিদ্ধান্ত লৈছে যে ডেভিড হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰুবুল বৰা, তেওঁলোকক বিশ্ববিদ্যালয়ৰ প্ৰৱেশ নিষেধ, বিশ্ববিদ্যালয়ৰ কোনো কাৰ্যৰ সৈতে জড়িত হ'ব নোৱাৰিব। তেতিয়া কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নিমাত, তেওঁলোক একো মন্তব্য নাই। যেতিয়া ৰাহুল চেত্ৰীৰ লগতে আন সদস্য পৰিলে, সাধাৰণ সম্পাদক ফচি গ'ল, তেওঁলোকে বহি গ'ল প্ৰতিবাদ কৰিবৰ কাৰণে যে ৰেগিং হ'ব নালাগে, উচিত ন্যায় পাব লাগে। এই ৰেগিং কালচাৰটো আহিছে ক'ৰ পৰা, তাৰ উৎপত্তি জানিব লাগিব। আজি কেৱল PNGB ছাত্ৰবাসীয়ে যে ৰেগিং আৰম্ভ কৰিছে তেনেকুৱা নহয়। একেটা ঘটনা ডেভিড হাজৰিকাই তেতিয়াৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীৰ সময়ত যিটো আছিলে, সেই ছাত্ৰবাসতে তেওঁক প্ৰহাৰ কৰিছিল। সেই কেছ এতিয়াও ডিব্ৰুগড়ৰ কোৰ্টত চলি আছে। যেতিয়া মফিজুদ্দিন আহমেদ ছাত্ৰবাসৰো যথেষ্ট গোচৰ আছে, তাতেও মাৰপিট হয়। সেই ঘটনাসমূহ কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা নকৰে। আৰু যেতিয়াই আনন্দ শৰ্মাৰ নিচিনা ল'ৰাক ব্যৱহাৰ কৰি ৰাজনৈতিক মুনাফা অৱলম্বন কৰাৰ কাৰণে, নেতা হোৱাৰ কাৰণে একাংশই চেষ্টা কৰি দিয়ে। আৰু এই কালচাৰটোৰ কাৰণে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা, ইয়াত কিন্তু ক্ষতি কৰিব। যিটো আপুনি অলৰেডি কৈছে যে ব্যক্তিগত খণ্ডৰ ফালে থাপলি মেলিব অভিভাৱকসকল, কাৰণ সন্তানৰ ছিকিউৰিটি, সন্তানৰ জীৱনটো আগত। ঠিক আছে, মই পলিটিক্সটো যদি নোহোৱা কৰি দিওঁ ৰেগিঙৰ পৰা, এটা কেছত বাৰু হ'ল, পলিটিকেল এটা ইছ্যু আছিলে, মই অকল ৰেগিংটোলৈ যদি আহোঁ, অকল যে ৰেগিং ক'ত উৎপত্তি হৈছে, কেনেকৈ হ'ল, কি হ'ল, সেইবোৰ অতীত আছিল, অতীত কেতিয়াও সলনি কৰিব নোৱাৰি, সি হৈ গ'ল। ভৱিষ্যত আমি সলনি কৰিব পাৰোঁ। ৰেগিং সম্পূৰ্ণৰূপে নহ'লেও ইমানখিনি আমি কৰিব পাৰোঁ। যিটো আপুনি কৈছে যে ৰেগিং দুই ধৰণৰ, এটা চিনাকি পৰ্বৰ দৰে ৰেগিং, আৰু এটা হৈছে যিটো ক্ষেত্ৰত আনন্দ শৰ্মাৰ দৰে মানুহে জঁপিয়াব লগা হৈছে। এই আনন্দ শৰ্মাৰ যেনেকৈ জঁপিয়াব লগা পৰিস্থিতি হ'ল, পলিটিকেলটো বাদ দিলোঁ, এই এনেকুৱা ধৰণৰ ৰেগিং বন্ধ কৰাৰ কি সমাধান আছে? চাওক, আপুনি এনেকুৱা ধৰণৰ ৰেগিং যদি আপুনি বন্ধ কৰিবলৈ, আপুনি কঠোৰ পদক্ষেপ ল'ব লাগিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হওক, মহাবিদ্যালয় প্ৰশাসন হওক, আৰু আপোনাৰ চৰকাৰ হওক, সকলোৱে কঠোৰ পদক্ষেপ ল'ব লাগিব, সকলোৱে আপোনাৰ কঠোৰ হ'বলৈ লাগিব। আৰু এইবাৰ যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয় কঠোৰ পদক্ষেপ লৈছে, ইয়াৰ পিছত আপুনি চাবলৈ যাব যে বিভিন্ন বিশ্ববিদ্যালয়ত আপোনাৰ এই ৰেগিং কাণ্ডৰ ঘটনা আহিছিলে। কিন্তু এতিয়া মই যি তথ্য পাইছোঁ, আপোনালোকৰ হেৰি হোৱাৰ পিছতে আমি কামৰূপ মহানগৰ জিলা NSY ফালৰ পৰা আমাৰ যি মহাবিদ্যালয়সমূহত গোট আছে, NSY গোট আছে, মই আমাৰ তাতে সভানেত্ৰী হওক, সভাপতিসকলক মই নিৰ্দেশ দিছিলোঁ যে তোমালোকে তাতে নিজৰ ছাত্ৰবাসসকলত যোৱা। কিন্তু ছাত্ৰবাসসকলক মই যেতিয়া কৈছোঁ, তেতিয়া তেওঁলোকৰ কিন্তু তেনেকুৱা ধৰণৰ ৰেগিংটো তেওঁলোকে অলপ ভয় খাই পিনে, বা যিটো ছিনিয়ৰ থাকে তেওঁলোকে আঁতৰাই চলিছিলে। কিয় আঁতৰাই চলিছিলে? কাৰণ কি তেওঁলোকে দেখা পাইছিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি কঠোৰ পদক্ষেপ লোৱা হৈছিলে, যিটো এবাৰ গ্ৰেপ্তাৰ কৰা হৈছিলে,
আৰু সেইবাবে তেওঁলোকে ইয়াৰে বা অলপ দূৰত আছিলে বা ভয় কৰিছিলে সেইকাৰণে মই কৈছোঁ যে কঠোৰ পদক্ষেপ ল'ব প্ৰশাসনে কঠোৰ পদক্ষেপ ল'লে বিশ্ববিদ্যালয় আৰু এনেকুৱা কাম কৰিব লাগিব যে হয়তো আপোনাক বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব লাগিব তেওঁলোকক তদন্তৰ আওতাত আনিব লাগিব তেওঁলোকৰ বাবে প্ৰশাসনিকভাৱে সিদ্ধান্ত কিছুমান ল'ব লাগিব এনেকুৱা ধৰণৰ যদি কিছুমান কাৰ্যসূচী লোৱা হয় এনেকুৱা ধৰণৰ যদি কিছুমান পলিচিছ লোৱা হয় তেতিয়া মই ভাবোঁ কিন্তু এই গোটেই প্ৰক্ৰিয়াটো বন্ধ হ'ব আৰু এটা নাকৰ তৰফৰ পৰা আপুনি এনেকুৱা হয় যে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহত ৰেংকিং দিয়া হয় যে এইটো ৰেংকিং দিয়া হয় তেতিয়া যে আপুনি যদি বিশ্ববিদ্যালয়ৰ যিটো পাৰফৰ্মেঞ্চ বা তেওঁলোকৰ যিটো এইটো পৰিস্থিতি গোটেই ৰিপৰ্ট কাৰ্ডটো মই যদি কওঁ ৰিপৰ্ট কাৰ্ডটো চাই পিনে যদি আপোনাৰ ৰেংকিংটো দিয়া হয় সেইটো কিন্তু কিছু পৰ্যায়ে আপোনাৰ বন্ধ হ'ব কিয়নো বিশ্ববিদ্যালয়ত এতিয়া চিন্তিত হ'ব তেওঁলোকে ভাবিব যে আমি ৰেংকিঙত যদি ভাল হ'ব লাগে আমি নিজৰ ৰিপৰ্ট কাৰ্ডখন ভাল কৰিব লাগিব চ' এইটো নাকৰো সিমানে আপোনাৰ হেৰি আছে যে দায়িত্ব আছে যে এইখিনি ৰেংকিং দিয়াৰ আগত তেওঁলোকে এবাৰ চাই লয় যে কোনটো বিশ্ববিদ্যালয়ত কি ঘটনা ঘটিছে ক'ত মহাবিদ্যালয় কি হৈছে আৰু ইয়াতে চৰকাৰৰ দায়িত্ব আছে চৰকাৰে নাকক নিৰ্দেশ দিব লাগিব যে আপোনালোকে এনেকুৱা ধৰণৰ বস্তুখিনি চাই পিনে আপোনালোকে ৰেংকিঙলৈ যাব মই মুন তালুকদাৰ আৰু চন্দিকাকো সুধিছোঁ প্ৰথম মুন তালুকদাৰে কৈ লওক কি আপুনি কি ভাবে সমাধানৰ সূত্ৰ কি সমাধানৰ সূত্ৰ মানে তেওঁ যিদৰে ক'লে দৃষ্টান্তমূলক শাস্তি এটা হৈছে দৃষ্টান্তমূলক শাস্তি আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কৈছে যে হোষ্টেলসমূহত অভিযান চলোৱা হ'ব অভিযান চলোৱাৰ দৰকাৰ নাই কাৰণ আমি হোষ্টেলবিলাকত সন্ত্ৰাসবাদী নাথাকে সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাইছে এটা ছিকিউৰিটি ছিষ্টেম যেতিয়া মই তেজপুৰ বিশ্ববিদ্যালয়ত গৈছিলোঁ তেতিয়া তাত ছিকিউৰিটি থাকে আপোনাৰ ক'ত যাব কি কথা আপোনাৰ পান কাৰ্ড এখন ৰাখি থৈ দিয়ে মানে জেৰক্স কপি এটা ৰাখে যে আপুনি ৰাতি যদি থাকিব লগা হয় তাতে এটা এড্ৰেছ প্ৰুফ থাকে কিন্তু আন বিশ্ববিদ্যালয়ত বহুত হোষ্টেলত গৈছোঁ মই তাত কোনো এড্ৰেছ প্ৰুফ ৰখা কোন আহিছে কোন গৈছে তাৰ কোনো নিয়ম নীতি নাই সেয়েহে এটা প্ৰয়োজন যে হোষ্টেলত যদি মই জ্যেষ্ঠ আৱাসী হিচাপে থাকিব বিচাৰোঁ তেনেহ'লে থকাৰ এটা ব্যৱস্থা থাকক কিন্তু সেই সুবিধাৰ অৰ্থে কোনোবা যদি নেটৰ এক্সাম দিবৰ কাৰণে গৈছে তেওঁলোকে যদি ধৰক জিউ ৰেটৰ পৰীক্ষা দিব গৈছে ডিউ ৰেটৰ পৰীক্ষা দিব গৈছে মধ্যবিত্ত ছাত্ৰ এজনে থাকিবৰ কাৰণে ক'ত থাকিব হোষ্টেলত থকাৰ কোনো অসুবিধা নাই কিন্তু তাত গৈ ৰেগিং হ'ব নালাগে এতিয়া যিটো কোৱা হৈছে ইয়াৰ সমাধান সূত্ৰ কি এক হৈছে দৃষ্টান্তমূলক শাস্তি দ্বিতীয়তে ৱাৰ্ডেনসমূহ ঠিক হ'ব লাগিব কাৰণ বছৰ ধৰি ৱাৰ্ডেনসমূহে হোষ্টেলত থাকে বিশ্ববিদ্যালয়ত তেওঁলোককে দায়িত্ব দি থৈ দিয়ে যোনে হোষ্টেলখন কণ্ট্ৰল কৰিব পাৰে কণ্ট্ৰল তেওঁলোকে এনেকুৱা ধৰণে কৰে যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ঘটনা হৈ গ'ল যে এণ্টি ৰেগিং কোনোবাই কাৰোবাৰ এগেইনষ্টত কমপ্লেইন কৰিলে ৱাৰ্ডেনে তেতিয়া কি কৰে তেওঁলোকৰ হোষ্টেলৰ যিখিনি অগ্ৰণী ছুপাৰ ছিনিয়ৰ আগশাৰীৰ যিখিনি ছুপাৰ ছিনিয়ৰ তেওঁলোকক ফোন কৰি কয় যে তোমালোকৰ হোষ্টেলত এনেকুৱা ঘটনা হৈছে অলপ মেনেজ কৰা এই তেতিয়াই আহি গোটেই কালচাৰটো আহি গৈ খেলি মেলিৰ সৃষ্টি হয় আচলতে ৱাৰ্ডেনে ছুপাৰ ছিনিয়ৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নালাগে ৱাৰ্ডেনৰ সিদ্ধান্ত দৃষ্টান্তমূলক আৰু স্পষ্ট হ'ব লাগে সেয়েহে যিসমূহে নেতৃত্ব ল'ব পৰা ব্যক্তি আছে তেওঁলোকক ৱাৰ্ডেনৰ দায়িত্ব দিব লাগে দ্বিতীয়তে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত এটা কমপ্লেইনৰ ব্যৱস্থা কৰিব লাগে এটা হেল্পলাইন নম্বৰ যাতে কমপ্লেইন দিব পাৰে এজন জ্যেষ্ঠ যাৰেই নহওক ৰেগিঙৰ যদি বলি হৈছে তেওঁৰ ওপৰত কমপ্লেইন দিয়ক আৰু দৃষ্টান্তমূলক শাস্তি যদি ৰেগিঙৰ অপৰাধ কৰিছে তাত কাৰণ মই পুনৰ ক'লোঁ যে জ্যেষ্ঠ আৱাসীৰ ওপৰত এণ্টি ৰেগিঙৰ কোনো কমিটিয়ে কাম নকৰে জ্যেষ্ঠ আৱাসী অলৰেডি পঢ়ি পাছ হৈ গ'ল তেওঁৰ শৈক্ষিক জীৱনক লৈ একো নাই আজি দেৱীদ হাজৰিকাক বিশ্ববিদ্যালয়ৰ পৰা ওলাই দিছে তাত দেৱীদ হাজৰিকাৰ একো ক্ষতি নহয় কাৰণ তেওঁ বিশ্ববিদ্যালয়ৰ পৰা পঢ়িলে বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সেয়েহে যিদৰে আছু যদি সংগঠনটো তেওঁলোকে কাম কৰিব খুজিছে কেৱল মাত্ৰ এণ্টি ৰেগিঙৰ ওপৰত বাতৰ নাট কৰিলে সমস্যা সমাধান নহয় তেওঁলোকেও এটা চেল খোৰক বিশ্ববিদ্যালয়সমূহত চাব এই বৃদ্ধ ছাত্ৰ নেতাসকলে থাকিবৰ কাৰণে এটা কম্পিউটাৰ চেণ্টাৰ খুলি থয় গুৱাহাটী বিশ্ববিদ্যালয়তো আছুৰ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছে তাত কম্পিউটাৰ শিকোৱা নহয় তাতকৈ ভাল তেওঁলোকে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কাউন্সিলিঙৰ ব্যৱস্থা কৰক ছাত্ৰ ছাত্ৰীয়ে যাতে ৰেগিং নকৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰক আৰু ছাত্ৰ ছাত্ৰীৰ স্বাধীন চেতিয়া মনৰ জৰিয়তে তেওঁলোকক কাম কৰিবলৈ দিয়ক কোনো সংগঠনৰ আদৰ্শ জাপি দিয়াৰ চেষ্টা নকৰিব যি সংগঠন ভাল পায় সেই সংগঠন কৰিব দিয়ক ৰাতি আপুনি কোনোবা সংগঠনৰ কাৰ্যনিৰ্বাহক সভা থাকিবৰ বাবে ৰাতি 3টা বজাত লৈ গৈ সংগঠনৰ পতাকা লগোৱাৰ প্ৰয়োজন নাই এই ব্যৱস্থাসমূহ ত্যাগ কৰিব লাগিব বিশ্ববিদ্যালয় কঠোৰ হ'ব লাগিব মহাবিদ্যালয় কঠোৰ হ'ব লাগিব সমস্যাৰ সমাধান হ'ব চন্দিকা আপুনি কি ভাবে এই সন্দৰ্ভত ময়ো এইটোৱে ক'ব বিচাৰোঁ যে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহ লগতে হোষ্টেলৰ কৰ্তৃপক্ষসমূহ তেওঁলোক অতি সজাগ হোৱা প্ৰয়োজন আৰু লগতে শাস্তি দিয়াটো খুবেই প্ৰয়োজন যদি তেনেকুৱা ধৰণৰ কিবা তেওঁলোকে ঘটনা হৈছে বুলি গম পায় তেন্তে অনতিপলমে তেওঁলোকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিটো কথা ক'লে ৱাৰ্ডেনে গম পোৱাৰ পাছত যে ছুপাৰ ছিনিয়ৰলৈ বস্তুটো ঠেলি দিয়ে সেইটো সম্পূৰ্ণৰূপে এভইড কৰিব লাগে বুলি মই ভাবোঁ কাৰণ কি যেতিয়া তেনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হ'ব ৱাৰ্ডেনে যদি ছুপাৰ ছিনিয়ৰক দিয়ে তেতিয়াই সেই সকলো কাণ্ড আকৌ আহি পৰিব ৰেগিং বা তেওঁলোকৰ কনিষ্ঠসকলক ভয় খুৱাব যে তহঁতি যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিছে তাৰ বিপক্ষে মাত নামাতিবি বা এনেকুৱা ধৰণৰ আৰু লগতে ৱাৰ্ডেনসকল তেওঁলোকে যদি সেইটো
যিহেতু হোষ্টেলৰো আছিলে সেই চেণ্টিটো তেওঁলোকৰ থাকিবই যে মই এইটো হোষ্টেলৰ আছিলোঁ আগতে তথাপিও যদি কোনোবা এটা অনৈতিক কাৰ্য সংঘটিত হৈছে বৰ্তমান তেওঁ তাৰ পক্ষে সেইটো সপক্ষে তেওঁ মাত মাতিব লাগিব আৰু কঠোৰ হ'বই লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰেও আৰু তেওঁলোকে সক্ৰিয় হোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ যিহেতু এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে আৰু নতুন নতুন ধৰণৰ তেওঁলোকে সক্ৰিয়তা দেখুৱাব বা এই সন্দৰ্ভত গতিকে বিশ্ববিদ্যালয়সমূহক তেওঁলোকে তাৰ ক্ষেত্ৰত আৰু প্ৰেছাৰ দিয়ক বা যাতে এনেকুৱা ধৰণৰ ৰেগিং কাৰ্য সংঘটিত নহয় আৰু ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলো এই সন্দৰ্ভত তেওঁলোকেও কিছু সজাগ হোৱা প্ৰয়োজন এনেকুৱা ধৰণৰ নহয় যে মোৰ লগতো সংঘটিত হৈছিল বুলি ময়ো কৰিম সেইটো মোৰ জুনিয়ৰ্ছৰ লগত সেইটো যি মানসিকতা সেইটো সম্পূৰ্ণৰূপে মই তেওঁলোকে তাক মানে হেৰি কৰাটো মই বিচাৰিছোঁ ঠিক আছে তো আমি আজি বুজিলোঁ সমাধান সূত্ৰ পলিটি সেইবিলাক চব যেতিয়া ৰেগিঙত মিশ্ৰণ হয় তেতিয়া এনেকুৱা ধৰণৰ আনন্দ শৰ্মাৰ দৰে কাণ্ড কিছুমান হয় আৰু আনন্দ শৰ্মাৰ যিটো ঘটনা ঘটিল তাক আমি সম্পূৰ্ণ গৰিহণা যোগাইছোঁ এনেকুৱা কাৰো লগতে হ'ব নালাগে কোনোবা ছিনিয়ৰে জুনিয়ৰক ইমান পৰ্যায়লৈ নিব নালাগে যাতে কোনোবাই জঁপিয়াই দিয়ে বা নিজৰ আত্মহত্যা কৰিলে এনেকুৱা ধৰণৰ যাতে পথলৈ কেতিয়াও নাযায় আৰু মই ভাবোঁ আজি আমাৰ এই যিটো ডিছকাশ্যন বা আলোচনা হ'ল আমাৰ মাজত আমি সৰুকৈ আলোচনা কৰিলোঁ অলপ হ'লেও যিটোৰ পৰা আমি অলপ সমাধান সূত্ৰ বিচৰাৰ চেষ্টা কৰিলোঁ হয়তো ইয়াৰ পৰাই আনবোৰ শিক্ষানুষ্ঠানেও দুই এটা কথা শিকিব প্ৰশাসনে শিকিব বিদ্যালয় প্ৰশাসন বিশ্ববিদ্যালয় প্ৰশাসন মহাবিদ্যালয় প্ৰশাসনেও শিকিব যে কি কৰিব লাগে কি কৰিব নালাগে আৰু ল'ৰা ছোৱালীবোৰেও বা ছাত্ৰ ছাত্ৰীবোৰেও যেতিয়া নিজৰ ওপৰত ৰেগিং হয় অলপ আগবাঢ়ি আহিব লাগে ভয় কম কৰি অলপ আগবাঢ়ি আহিব লাগে হয়তো আগবাঢ়ি আহিলে দুই এজনৰ কাৰোবাৰ সহায় পাব গতিকে মনত ৰাখিব ৰেগিং কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে ই বন্ধ হ'ব লাগে আৰু এই সমাধান সূত্ৰ আগবাঢ়ি যাব লাগে আজিৰ অনুষ্ঠানটো ইয়াতে সামৰিছোঁ মই জিন্স বৰা মুন তালুকদাৰ চন্দিকা সকলোকে মোৰ লগত সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকেও ৰেগিঙৰ পৰা আঁতৰি থাকিব ৰেগিঙক বয়কট কৰি দিব ধন্যবাদ